অকলশৰীয়া লাগি আছে ন? জীৱনত বহুত বেয়া সময় চলি আছে। জীৱনত বহুত বাৰ এনেকুৱা লাগে মোতকৈ বেয়া ভাগ্য এই পৃথিৱীত আৰু কাৰো নাই। আৰে মোৰ লগতে কিয় বেয়া হয়? আল্লাহ ভগৱান মোৰ পৰা বিচাৰে কি? মোৰ লগতে কিয় এনে কৰি আছে ভগৱান? এনে প্ৰশ্ন আহে মনৰ মাজত তেতিয়া বহুত বেয়া ভাৱ আহে। তো কথা হ'ল এনে সময়ত আমি কি কৰিব লাগে? যেতিয়া জীৱনত এনে চিটুৱেশ্যন আহে তেতিয়া আপুনি অলপ নীৰৱ জেগাত বহক আৰু চকু মুদি চাৰিওফালৰ বহু পক্ষীৰ আৱাজ মেহচুচ কৰক আৰু 4-5 বাৰ দীঘলকৈ উশাহ নিয়া লওক। মই গেৰাণ্টি দিওঁ আপুনি বহুত শান্তি পাব। আপোনাৰ এনে লাগিব 3-4 দিন পিছত মই আজি উশাহ নিয়া ল'লোঁ। যেতিয়াই জীৱনত বেয়া সময় আহিব তেতিয়া আপুনি অলপ ধৈৰ্য ধৰক, অলপ অপেক্ষা কৰক। বেয়া সময়ৰ এটা গুণ আছে, চালা যেনেকৈ নহওক কিয় গুচি যায়। আৰু ধৈৰ্য ধৰা ব্যক্তিৰ বেয়া সময়ৰ এটা সময় আহে। আজি তুমি কান্দি আছা, কান্দা। 1 দিন কান্দা, 10 দিন কান্দা, 1 মাহ কান্দা, কিন্তু সেইদিনাই নিজৰ লগত ৱাদা কৰা, আজি যে মই কান্দি আছোঁ, এটা চকলেটৰ দাম এদিন মই দিম। মই নাজানো মই জীৱনত কি কৰিম, কিন্তু আজি যে মই প্ৰতিজ্ঞা কৰিম সেইটো মোৰ জীৱন বদলাই দিব এদিন। প্ৰত্যেকৰে জীৱনত বেয়া সময় আহিবই, কিন্তু কিছুমানে ধ্বংস হৈ যায় আৰু কিছুমানে সৃষ্টি হয়। আপুনি জীৱনত সফল হ'ব নে নহ'ব এইটো কথাৰ ওপৰতে নিৰ্ভৰ কৰে যে আপুনি আপোনাৰ বেয়া সময়ৰ লগত কেনেদৰে লৰাই কৰে। আৰু জীৱনত যেতিয়া কোনেও লগ নিদিয়ে, চবে আপোনাক বেয়া পাবলৈ ধৰে, তেতিয়া এইটো শায়েৰী মনত কৰিব। कुछ देर की कहानी है ये, कानों में फिर शोर होगा, तुम्हारा तो सिर्फ वक्त है, मेरा तो दौर होगा। মই আল্লাহ ভগৱানৰ ওচৰত কামনা কৰোঁ আপুনি সদায় সুখত থাকক, হাঁহি থাকক। জয় আই অসম, জয় আই অসম।